নমস্কাৰ জনাই সকলোকে মোৰ ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনাৰ সকলো ভালে আছে, কুশলে আছে। আৰু আজি খাম বুলি ভাবিছোঁ পটল পুৰি চাটনি। বহুত দিন মানে খাইছিলোঁ বাৰু আগতে, কিন্তু এইটো মানে ইমানেই ধুনীয়া লাগে নহয়, সেইকাৰণে ভাবিলোঁ ঘৰতে মানে পটল আছিলে আৰু বজাৰৰ পৰা অনা পটল আছিলে আৰু ধুনীয়াকৈ পটলকেইটা পুৰি আনিছোঁ। আনি ইয়াৰ সকলোবিলাক ধুই লৈছোঁ, ধুনীয়াকৈ ধুই লৈ ইয়াৰ কাৰণে মানে নহৰু, জলকীয়া, নিমখ আৰু তেল সকলোবিলাক দিব লাগিব, তেতিয়া ধুনীয়া লাগিব ইয়াতে। আৰু সকলোবিলাক ৰেডি কৰি লৈছোঁ মই মিক্সিত। আৰু ইফালে জলকীয়া কেইটামান বাছি লৈছোঁ, মানে বহুত দিয়া নাই বাৰু, কেইটামান দিছোঁ আৰু খাব পৰাকৈ। বহুত জলকীয়া মানে নাখাওঁ আৰু অলপ খাওঁ, নোখোৱাও নহয়, অলপ খাওঁ, সেইকাৰণে কেইটামান জলকীয়া ভালদৰে বাছি মেলি ধুই ল'লোঁ। ধুই লৈ সকলোবিলাকে ৰেডি কৰি লৈছোঁ আৰু মিক্সিত সকলোবিলাক ইয়াতে দিছোঁ আৰু নিমখ, তেল আৰু ভাবিছোঁ ৰবা আৰু মগু আছে, মগু বা বুট এয়াও অলপমান দি লৈছোঁ আৰু দি লৈ মানে এইবিলাক দিলে আৰু ভাল লাগে। পটলবোৰত বেলেগ বস্তু দিলে ভাল নালাগে, মগু বুট এনেকৈ। আৰু অলপমান টেঙা, মানে যিকোনো টেঙা হওক, বগৰী বা জলফাই এনেকৈ দিব পাৰি। আৰু সেই টেঙাৰ মানে ভাৱটো মানে খালে বহুত ধুনীয়া লাগে। আৰু চাটনিখিনি খাই চালে যিটো টেঙা লাগে খাবলৈ বহুতেই ধুনীয়া লাগে। আৰু সকলোবিলাক ৰেডি কৰি লৈ টেঙাখিনি দিয়া গ'ল, সকলোবিলাক ৰেডি কৰি লৈ মই মাক কৈছোঁ অলপ চাটনিখিনি বটি দিয়া, আৰু মায়ে ইফালে চাটনিখিনি বটিবৰ কাৰণে সকলোবিলাক দি ৰেডি কৰি লৈছে আৰু ধুনীয়াকৈ। আৰু এইটো মানে আপোনালোকে যদি খাই পোৱা নাই তেতিয়াহ'লে খাই চাবচোন, এনেকৈ বহুতেই টেষ্টি লাগে। আৰু ৰাতিপুৱাৰ ভাত সাজতো আৰু টেষ্টি লাগে। আৰু ইফালে মা সকলোবিলাক ৰেডি কৰি দিছোঁ মই, মায়ে ইফালে সকলো মানে চাটনিখন, পটল পুৰি চাটনিখন বনাই দিলে আৰু ইফালে। আৰু ধুনীয়াকৈ এইফালে হৈছে আৰু, কিন্তু অলপমান মানে এইটো মগুটো ভালদৰে মিহি হোৱা নাই, গুড়ি হোৱা নাই, আৰু অলপ পানী দি ধুনীয়াকৈ এইখিনি হৈ গ'ল। এতিয়া মানে খাবলৈ আৰু বহুতেই টেষ্টি, বহুতেই ধুনীয়া লাগিব। ইয়াতে আমি সকলোবিলাকে খাই ল'লোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন আপোনালোকে। আৰু যদি খাই পোৱা নাই এনেকৈ খাই যাব, তেতিয়াহ'লে কেনেহ'লে কৈ চাব। আৰু আজিলৈ বাই বাই, সকলোৱে ভালে থাকক, লাভ ইউ অল। আৰু নতুন এটা ভিডিঅ'তে আকৌ